নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ যাব ওলাইছোঁ মায়ঙত অৱস্থিত কাছশিলা পাহাৰলৈ। তাত হেনো এচটা প্ৰকাণ্ড শিলৰ কাছৰ ওপৰত এখন পাহাৰ অৱস্থিত। গতিকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে পলম নকৰোঁ। মই ইতিমধ্যে কাছশিলা পাহাৰ আহি পাইছোঁ। গতিকে আৰম্ভণি তলতে এটি শিৱ মন্দিৰ আছে, মই আপোনালোকক দেখুৱাইছোঁ। এইটো কাছশিলা পাহাৰৰ তলতে এইটো শিৱ মন্দিৰ অৱস্থিত, বহু পুৰণি। মই ওপৰলৈ গৈ আছোঁ, আপোনালোকে দেখিছে ইয়াৰে চিৰিবোৰ বহুখিনি ওপৰলৈ আচলতে যাব লাগিব। কাছশিলা পাহাৰলৈ প্ৰায় 200-250টা চিৰিৰ ওপৰত এই কাছশিলা পাহাৰখন অৱস্থিত। গতিকে বলক, আমি এতিয়া গৈ আছোঁ কাছশিলা পাহাৰলৈ। আচলতে খুব ধুনীয়া আচলতে প্ৰাকৃতিক সৌন্দৰ্য ইয়াৰে খুব ধুনীয়া। আপোনালোকে দেখিছে হয়তো, বহু ওপৰত চাওঁ। বহুদিন শুনি আছিলোঁ আচলতে ইয়াৰ বিষয়ে, গতিকে আজি বহু মন গ'ল। গতিকে লগতে আপোনালোকক লৈ আহিছোঁ। বলক আজি কাছশিলা পাহাৰত কি কাছৰ শিল আছে মই আপোনালোকক সকলোকে দেখুৱাম। মই আহি আচলতে আমাৰ কাছশিলৰ একদম পাহাৰৰ ওপৰত থকা এটি শিৱ মন্দিৰত উপস্থিত হৈছোঁ। গতিকে মই ইয়াৰে মন্দিৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো কাছশিলা মন্দিৰৰ পাহাৰৰ ওপৰত থকা শিৱ মন্দিৰ। গতিকে আপোনালোকে এবাৰ চাই লওক। এইটো দেখা পাইছে নিশ্চয়, কাছশিলা পাহাৰৰ একদম ওপৰত থকা শিৱ মন্দিৰ। মন্দিৰৰ বাবা এজন আছে। গতিকে বাবাৰ পৰা মই জানিব বিচাৰিম, বাবা ইয়াতে যে কাছশিলা মন্দিৰ হয় ইয়াতে, এইটো কিমান বছৰ পুৰণা আচলতে? এই 800 বছৰ পুৰণা আছে। 800 বছৰ পুৰণা। ইয়াতে আপুনি কাছৰ যি শিলৰ মূৰ্তি আচলতে ইয়াত থকা বুলি আমাৰ মানে গোটেই কিতাপে পত্ৰই আচলতে আমি জানো। গতিকে এইটো বস্তুটো কোনখিনিত আছে? এই পাহাৰত মাজত আছে, লেকিন এতিয়া মানুহ যাৱা আৱাৰে ডেভেলপ হোৱা নাই। হয়, আগত তলত মাটি আছিল, নদী নাই, তাত পৰা মানুহ চায়। হয়, এতিয়া যদি মানুষ যায় ওহাত ছাওয়ারে হয়। তো 2500-3000 টাকা লঞ্চত ভাড়া দেওয়ারে লাগে। আচ্ছা আচ্ছা। তারপরে ছাওয়া পারে। হয়। আর এতিয়া যদি মানুষ খটখটি বানা দে, রেলিং বানায় দে, হয়। তো মানুষরে টাকা পয়সা না লাগিব, ফেরিরে ছায়া পারিব প্রভু। আচ্ছা, ধন্যবাদ থাকিল। মই এতিয়া গৈ আছোঁ কাছশিলা, য'ত আচলতে কাছৰ শিলটো আমাৰ আগতে বাবাই ক'লে যে আচলতে বহুদিন আগতে বহুত তলত আছিলে, বহুত তলত আচলতে তলৰ ফালৰ পৰা মানুহ আহি এই কাছশিলটো প্ৰত্যক্ষ কৰিব পাৰিছিলে। কিন্তু এতিয়া বৰ্তমান তলৰ ব্ৰহ্মপুত্ৰৰ পানীয়ে বা বাৰণী পানীয়ে গোটেই খহাই নিয়াৰ বাবে হয়তো দেখা পোৱাত কিছু কঠিন হ'ব, তথাপিতো চেষ্টা কৰিম। বলক, মই গৈ আছোঁ। এয়া জংঘল, কিন্তু গোটেই জংঘলৰ মাজে মাজে এতিয়া যাম। এইটো দেখিছে নিশ্চয়, চাৰিওফালে জংঘল, মাজত সুৰসুৰীয়া ৰাস্তা এটা আছে। মই আহি আচলতে একদম কাছৰ শিলৰ গোটেইখন পাহাৰ আচলতে কাছৰ শিলৰ ওপৰতে অৱস্থিত। ইয়াৰ পৰা মই ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। তলত আচলতে প্ৰায় 3-4 হাজাৰ ফুট তলত এই কাছৰ শিলটো অৱস্থিত, য'ত আমি এতিয়া বৰ্তমান মই ওপৰত অৱস্থান কৰি আছোঁ। গতিকে এতিয়া ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে গোটেই তলখন বুৰাই পেলাইছে। গতিকে এতিয়া যদি আমি সেই কাছশিলত যাব লাগিব, আচলতে লাঞ্চত যাব লাগিব। যদি কেতিয়াবা পাৰোঁ, পানী শুকালে মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এই কাছশিলটো। গতিকে ইয়াৰ তলৰ যোৱা কিছু ৰাস্তা আছে, কিন্তু এতিয়া সম্ভৱপৰ নহয়। আপোনালোকে চাই লওক, আচলতে সম্ভৱ নহয়, বহুত তল আচলতে। এয়া চাই লওক, বহু তল আচলতে, ওপৰৰ পৰা বহু তলত। ইয়াৰে তলত নামি যাব পৰা সুৰসুৰীয়া ৰাস্তা আছে, কিন্তু যোৱাটো বহুত কঠিন। গতিকে মই যাব চেষ্টা নকৰোঁ। আচলতে বহু তলত, ইয়াৰ পৰা মোটামুটি ধৰক
বহু হাজাৰ ফিট তলত, বহুত তলত আচলতে কাছশিলটো অৱস্থিত আছে। গতিকে যদি কেতিয়াবা পাৰোঁ মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্যও খুব ধুনীয়া। এতিয়া পশ্চিম আকাশত সূৰ্যই আচলতে বহুত ৰ'দ দিছে, ডুব যাওঁ যাওঁ হৈছে অৱস্থা। ইয়াৰে ব্ৰহ্মপুত্ৰ নদীখন কিছু দেখাইছোঁ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত কিছু বসতিয়ে বাস কৰি আছে। আপোনালোকে চাওক এবাৰ। দেখিছে নিশ্চয়, খুব ধুনীয়া পৰিৱেশ। যদি কেতিয়াবা আহে আপোনালোকেও এই কাছশিলা পাহাৰ ক'ত অৱস্থিত আচলতে মই কোৱাই নাই। কাছশিলা অৱস্থিত আচলতে মায়ঙত, আমাৰ যাদু মায়ানগৰী মায়ঙত অৱস্থিত। গতিকে আপোনালোকক দেখুৱাইছোঁ মই। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব, কমেণ্ট, লাইক, শ্বেয়াৰ কৰিব। ধন্যবাদ।